মই কণজিৎ ডেকাই আজি অৰ্থনীতি বিজ্ঞান বিভাগৰ দশম শ্ৰেণীৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ বিনিময় প্ৰথা আৰু ইয়াৰ অসুবিধাসমূহ আলোচনা কৰিব লৈছোঁ। বিনিময় প্ৰথা। সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছে বিনিময় প্ৰথা। সকলো মানুহে সকলো সা সামগ্ৰী উৎপাদন কৰি ল'ব নোৱাৰে। গতিকে আমাৰ যিবোৰ বস্তু নিজে উৎপাদন নকৰোঁ সেইবোৰ বস্তু আমি আনৰ পৰা গ্ৰহণ কৰোঁ। যেতিয়া মুদ্ৰাৰ প্ৰচলন নাছিল সেই সময়তো সকলো বস্তু মানুহে উৎপাদন কৰিব পৰা নাছিল। ফলত নিজে উৎপাদন কৰা সা সামগ্ৰীসমূহৰ বিপৰীতে তেওঁলোকক নিজৰ প্ৰয়োজনীয় যিবোৰ তেওঁলোকে নিজে উৎপাদন কৰিব নোৱাৰে সেইবোৰ আনৰ পৰা নিজৰ উৎপাদিত সামগ্ৰীৰ বিনিময়ত লাভ কৰিছিল। সেই প্ৰথাকে কোৱা হয় বিনিময় প্ৰথা। ধৰা কয় কুঁহিয়াৰ উৎপাদন কৰিছে, আনহাতে খয় ধান উৎপাদন কৰিছে। গতিকে তেওঁলোকৰ মাজত নিজে উৎপাদন নকৰা সা সামগ্ৰী ধান আৰু কুঁহিয়াৰৰ বিনিময় হ'ব। বিনিময় প্ৰথা বৰ্তমান প্ৰচলন নাই। বিনিময় প্ৰথা প্ৰচলন নথকাৰ কিছু ঠাইত আছে, যেনে জোনবিল মেলা মৰিগাঁৱৰ আৰু আমাৰ গাঁও অঞ্চলত কিছু বিনিময় প্ৰথাৰ কিছু ৰূপ প্ৰচলন আছে। তথাপি প্ৰকৃততে আমাৰ দেখা যায় যে বহুলভাৱে ইয়াৰ প্ৰচলন নাই। ইয়াৰ প্ৰচলন কমি যোৱাৰ বাবে বা হ্ৰাস পোৱাৰ বাবে কিছুমান অসুবিধা জগৰীয়া। অৰ্থাৎ বিনিময় প্ৰথাৰ কিছুমান অসুবিধা আছে, যাৰ বাবে বৰ্তমান বিনিময় প্ৰথাৰ বহুল প্ৰচলন দেখা নাযায়। যেনে প্ৰথমটো হৈছে সংগতিবিহীন অভাৱ। সংগতিবিহীন অভাৱ। এতিয়া ধৰা হওক যে ক আৰু খ দুজন ব্যক্তি আছিল আৰু সেইমৰ্মে ক ব্যক্তিয়ে নিজে উৎপাদন কৰে ধান আৰু গতিকে তেওঁক প্ৰয়োজন হৈছে কুঁহিয়াৰ। একেদৰে খ ব্যক্তিয়ে নিজে উৎপাদন কৰে কুঁহিয়াৰ, তেওঁক প্ৰয়োজন হয় ধান। এই ক্ষেত্ৰত দেখা যায় যে কৰ ওচৰত আছে ধান, তেওঁক লাগে কুঁহিয়াৰ, আনহাতে খৰ ওচৰত আছে কুঁহিয়াৰ, তেওঁক লাগে ধান। গতিকে তেওঁলোকৰ মাজত সুন্দৰভাৱে বিনিময় হ'ব। আনহাতে এই চিটুৱেশ্যনটো বা এই প্ৰক্ৰিয়াটো আমি কিছু অন্য ধৰণেও চাব পাৰোঁ। যেনে ধৰা হ'ল কই উৎপাদন কৰে ধান আৰু তেওঁক প্ৰয়োজন হৈছে কুঁহিয়াৰ। আনহাতে খই উৎপাদন কৰে কুঁহিয়াৰ, কিন্তু তেওঁৰ ওচৰত নিজা প্ৰয়োজনীয় ধানখিনিও আছে। গতিকে তেওঁ বিচাৰিছে কুঁহিয়াৰৰ বিনিময়ত মাছ। অৰ্থাৎ কই ধানৰ বিনিময়ত কুঁহিয়াৰ বিচাৰিছে, আনহাতে খই কুঁহিয়াৰৰ বিনিময়ত মাছহে বিচাৰিছে। এনেদৰে দেখা যায় যে ক আৰু খৰ মাজত অভাৱৰ সংগতি নাই। গতিকে এনে ক্ষেত্ৰত তেওঁলোকৰ মাজত যে বিনিময় প্ৰথা সম্ভৱ নহয়। ইয়াকে অভাৱৰ সংগতিবিহীনতাৰ অসুবিধা বুলি কোৱা হয়। হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত হ'লে আমাৰ দেখা যায় যে প্ৰতিবিধ সামগ্ৰীৰ মূল্য আন একবিধ সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব। কাৰণ সেই ব্যৱস্থাত টকা পইচাৰ কোনো ব্যৱহাৰ নাই। ধৰা হ'ল এটা আপেলৰ বিনিময় মূল্য হ'ব 3টা মধুৰিআম। একেদৰে এটা আপেলৰ সমান 3টা মধুৰিআম। কিন্তু আপেলৰ বিনিময়ৰ হাৰ এটাই হ'ব জানো? বজাৰত দেখা যায় যে বহু বস্তুৰ বিনিময়ৰ হাৰ থাকিব লাগিব। দ্বিতীয়তে হৈছে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত। প্ৰতিবিধ সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰা হ'ব, কাৰণ সেই ব্যৱস্থাত মুদ্ৰা প্ৰচলন নাই। ধৰা হওক এটা আপেলৰ বিনিময় মূল্য হৈছে 3টা মধুৰিআম। একেদৰে কেৱল মধুৰিআমৰ লগতহে জানো আপেলৰ বিনিময় হ'ব? আপেলৰ লগত অন্য সা সামগ্ৰীৰো বিনিময় হ'ব। গতিকে এটা 3টা আপেলৰ বিনিময়ত এটা নাৰিকল। গতিকে 3টা আপেল আৰু এটা নাৰিকলৰ বিনিময়ৰ একক মাধ্যম। আৰু একেদৰে 5টা আপেলৰ বিনিময়ত 2 কেজি চাউল। এনেদৰে বহু আমাৰ বিনিময়ৰ হাৰ বনাব পৰা যাব।
কিন্তু এই সকলো হাৰ মনত ৰখাটো সম্ভৱ নহয়। গতিকে আমাৰ বিনিময় প্ৰথাত বহুত অসুবিধা দেখা দিছিল। বিনিময় প্ৰথাৰ আন এটা অসুবিধা হৈছে বিভাজনীয়তাৰ অসুবিধা। কিছুমান সামগ্ৰী আমি সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰোঁ। ধৰা হ'ল এজন মানুহক চাউল প্ৰয়োজন আৰু তেওঁৰ ওচৰত আছে এটা হাতী। কিন্তু দেখা যায় যে এটা হাতীৰ লগত চাউলৰ বিনিময় সম্ভৱ নহয়, কাৰণ হাতী এটা আমি ভাগ ভাগ কৰি তাৰ বিনিময় কৰিব নোৱাৰোঁ। হাতী বিভাজনীয়তাৰ অসুবিধা আছে হাতীৰ। গতিকে আমাৰ হাতী আৰু চাউলৰ মাজত বিনিময় নহয়। আনহাতে বৰ্তমান মুদ্ৰা ব্যৱস্থাত সেই হাতী বিক্ৰী কৰি তাৰ সেই যি মুদ্ৰা লাভ কৰা যাব, সেই মুদ্ৰাৰ বিনিময়ত নিজৰ প্ৰয়োজনীয় সকলো সামগ্ৰী, চাউলকে ধৰি অন্য সা সামগ্ৰী আমি কিনিব পাৰিম, আৰু লগতে যি পইচা বা মুদ্ৰা বাচি যাব সেইখিনি আমি ভৱিষ্যতলৈ সঞ্চয় কৰি ৰাখিব পাৰিম। বিনিময় প্ৰথাৰ আন এটা অসুবিধা হৈছে মূল্য ভাণ্ডাৰৰ অভাৱ। মূল্য বুলিলে সা সামগ্ৰীৰ মূল্য বুজিব লাগিব। সামগ্ৰীবোৰ বেছিদিন টিকি নাথাকে। মাছ, মাংস, কণী, গাখীৰ, শাক পাচলি আদি সহজে নষ্ট হৈ যায়। কিন্তু বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰী সঞ্চয় কৰিব লাগিব। আনহাতে সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখা সুবিধাজনক নহয়। মুদ্ৰাই এই অসুবিধাটো আঁতৰ কৰিলে। এতিয়া আমি নিজৰ যি নষ্ট হৈ যাব পৰা সা সামগ্ৰী আছে সেইবোৰ বিক্ৰী কৰি তাৰ বিনিময়ত লাভ কৰা আমি মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰোঁ। ফলত বিনিময় প্ৰথাৰ যি মূল্য ভাণ্ডাৰৰ অভাৱ সি বৰ্তমান পূৰণ হৈছে। গতিকে মূল্যৰ ভাণ্ডাৰৰ অভাৱ বিনিময় প্ৰথাৰ এটা প্ৰধান অসুবিধা।